নমস্কাৰ, কি খবৰ বাৰু? দীপ্তি ৰাণী কুৰ্মী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। মই বৰ্তমান আহি গ'লোঁ আমাৰ ঘৰত, মাৰ ঘৰত। একচুৱেলি আমাৰ কালি মানে ইমাৰ্জেঞ্চি মাতিলে মোৰ আৰু ভণ্টি, মই আহোঁতে আমাৰ ভণ্টিকো লৈ আহিলোঁ। এইখন আমাৰ পদূলিমুখৰ নামঘৰটো যে মই আগৰ ব্লগত দিছোঁ, আপোনালোকে চাগে চাইছে এইখন আমাৰ ব্লগত। আৰু এইটো আমাৰ টিকলা ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ মাকৰ লগত ওলাই আহিছে। হাই বুলি কয় বেটা, গুড মৰ্ণিং কৈ দিয়াচোন। তোমাৰ পাৰ্টনাৰ কথা দাদা, গলু দাদা, সেইটো আমাৰ গলু দাদা। আজি লগ পাই গৈছে, তাৰমানে আজি পূৰা খেলিব আৰু। ব'লক তেনে ব্লগটো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। ঘৰত আহি বহুত বস্তু সলনি হ'ল। মই লাষ্ট আহিছিলোঁ ফেব্ৰুৱাৰী মাহত আৰু এইবাৰ আহিছোঁ এতিয়া। ঘৰত আহি এইফালে এটা পুখুৰী আছিলে, আপোনালোকে আগৰ ব্লগত দেখুৱাইছিলোঁৱে। পুখুৰীখন পুতি এতিয়া কি কৰিলে, বাৰী বনালে। বাৰীত দেখিছোঁ যথেষ্ট ধুনীয়া চব্জিখিনি হৈছে আৰু সকলো চব্জিয়ে আছে। আৰু অকণমানকৈ সৰুকৈ এইফালে পুখুৰী ৰাখিছে। হা কি কোনটো টেঙা? অঁ টেঙা, ৰবাব টেঙা। কি কয়? অঁ ৰবাব খাওঁ। এইখন হৈছে এইফালে পুখুৰীটো আৰু এইফালে হৈছে বাৰীখন। ব'লক তেনে হৈছে আমাৰ মাৰ হেঁপাহৰ ফুলনিখন। এইখিনি ফুল ইমান, পাপাই আকৌ কালি এই ফুলজোপাত কৈছে বোলে যখিনী নিচিনা দীঘল চলি থকা বোলে এপাহ ফুল বোলে। এই ফুলটো যিমানে কাটি থাকোঁ সিমানে দীঘল হৈ থাকে, কিন্তু দেখি বৰ ধুনীয়া লাগে। টেঙা পানীৰ হওঁ বুলি কৈ দিয়া, টেঙা পানীৰ আলহী হওঁ। ৰাতিপুৱা 7টা বাজিছে, গৰম একেবাৰে পূৰা পাৱাৰফুল হৈ ওলাই আহিছে। সেইকাৰণে আমি ৰাতিপুৱা আজি পুখুৰী সিঁচিব আহিছোঁ। পুখুৰী মানে পাপা সিঁচিয়ে আছে আৰু আমি এতিয়া মাছ ধৰিম। মানে ৰাতিপুৱা এইখিনি আজৰি কৰিম আৰু দিনটোলৈ গৈ বাঁহনি তলত থাকিব লাগিব। আজি বাঁহনি তলৰো আপোনালোকক ব্লগ দেখুৱাম। এই ইয়াত চেপাত লাগিছে নাই? চেপাত পিটপিটাই আছে ন? নাই কোৱা। এইফালে চাওক, ধাননিবিলাক পূৰা সেউজীয়া। যিমান দূৰলৈকে চকু যায় সিমান দূৰলৈকে গোটেই সেউজীয়া। আমাৰ পুখুৰীত ভেটফুল আছে, পদুম ফুল আছে। ভেটফুলটো কিবা পাৰ্পল কালাৰ। এইযোৰ মাছো আছে। এইটো ইমানেই লেতেৰা পানী, ইয়াত এতিয়া নামিব নোৱাৰোঁ। যেতিয়া শুকাব তেতিয়া ধৰিব পাৰিম। ভণ্টি অকলে কৰি আছিলে, সেইকাৰণে ভণ্টিক ক'লোঁ ময়ো হেল্প কৰি দিওঁ। বহুত দিনৰ মূৰত বাল্টিত এনেকুৱা মই পুখুৰী সিঁচিছোঁ। নহ'লে আগত সৰুতে চৰিয়া লৈ হ'লেও লাগি গৈছিলোঁ। এইফালে নুশুকাই বাল্টিনত। তাৰপিছত মই লাহনীখন আনি আৰু দুইজনে দুফালে কৰি সোনকালে শুকুৱাবলৈ চেষ্টা কৰিলোঁ। কাৰণ ৰ'দটো যিহেতু চোকা কৰিছে আৰু ইফালে মোৰ বেটাও দিগদাৰ কৰিছে। এইফালে দুয়োটাই হাতে পটাপট আৰু বাল্টিনিয়ে লাহনীয়ে লাগি গৈছোঁ আৰু পাপা আমাৰ চাই আছে জালটোহে বহুত হাঁহি উঠিছিলে। ঘনে খোল খাই যায়। দুয়োজন ইচ্ছাৰ কাৰণে আমাৰ পুখুৰী সোনকালে শুকাই গ'ল। এতিয়া পটাপট মাছ ধৰাহে কথা। পাপাই জালৰ পৰা বাল্টিনত উঠাই আছে, আমি ইফালে পটাপট ধৰি আছোঁ। ইমান পুঠি মাছ আছে। পাপা বাল্টিংটো পুখুৰী পথাৰটোত উল্টাই দে। এইফালে আগফালে খালকেইটা চা না, গৰৈ মাছ। এইফালে খাল, সেই আগৰ খালটোত ঢেৰ আছে। মাটি সেই আগৰ খালটোত সেইটোতো কৈছোঁ, এই খালটোত ধৰ। দেখা দে দাঙি। মই ৰুটি বনাব লাগিব। মই ডাঙৰকেইটা ধৰি আছো। বোকা
বোকাত সোমাইছে ভৰি মাৰ ক'ত পাবি এনেকৈ ভৰি মাৰচোন পাপা ডাঙৰ এটা আছে ইফালে গ'ল এইফালে যে আছে কোনো ধৰাই নাই তই ডাঙৰটো তহঁতক চলনাহে কৰিলে দৰিকণা মাছবিলাক ইফালে হালধি পাতত দি হৈছে পাত পোৰা আৰু ভিডিঅ' চাই কেনে পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক এটা কৰি দিব মোৰ চেনেলটো নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে এতিয়া মাছ চফা হৈয়ে আছে আমাৰ কাৰণ আমি গা পা ধুব লাগিব পাপাই চফা কৰি এইখিনি থৈ দিবগৈ ধুনীয়াকৈ বাৰু আজিলৈ ব্লগটো ইমানতে আৰু নেক্সট ব্লগত আকৌ লগ পাম